জেকে চেনেললৈ স্বাগতম জনাইছোঁ। কি হৈছোঁ যে আপোনালোকে এযোৰ কাপোৰৰ কাৰণে কেতিয়াও কান্দিবলগীয়া হোৱাৰ পৰিস্থিতি আৰু নাহে। মই ভাবোঁ আমি আচলতে নতুন কাপোৰৰ প্ৰতি যিমান আমাৰ হাবিয়াস, যিমান আমাৰ নতুন কাপোৰৰ প্ৰতি আমি আকৰ্ষিত যিমান হওঁ, কিন্তু পুৰণি কাপোৰবোৰ আমি এঠাইত পেলাই থৈ দিওঁ। কিন্তু আজি মই আপোনালোকক এনেকুৱা ধৰণৰ টিপছ দিম, যিটো টিপছে আপোনালোকৰ হয়তো নতুন কাপোৰযোৰতকৈ আপোনাৰ পুৰণা কাপোৰযোৰৰ প্ৰতি বেছি আকৰ্ষিত আপোনালোকে হ'ব। আজি মোৰ ওচৰত এযোৰ কাপোৰ আছে। কাপোৰ আচলতে এযোৰ নহয়, এখনকৈহে আছে। আজি এইখন মোৰ মাৰ বহু পুৰণি, আচলতে বিবাহৰ সময়তে দিয়া এখন চাদৰ, পাটৰ চাদৰ, বগা পাটৰ চাদৰ। আৰু এইখন আজি খুব কমেও আপোনাৰ ২৬-২৭ বছৰ পুৰণি এখন চাদৰ। আৰু এইখন চাদৰ সম্পূৰ্ণৰূপে আচলতে ইয়াৰ মেখেলা বা ব্লাউজ বৰ্তমান সময়ত নাই, সম্পূৰ্ণ ফাটি চিটি নাইকিয়া হৈ গৈছে। আৰু এতিয়া এইখন আছে, এইখন কিন্তু পিন্ধিবলৈ আমি ভাবোঁ কি বা কৰোঁ, পিন্ধিবলৈ আমাৰ আচলতে বিভিন্ন সময়ত আমি ভাবোঁ এইখন কি কৰিম, কেনেকৈ কৰিম। সেইটো কাৰণে আমি এটা ছাইডত আচলতে পেলাই থৈ দিয়া হৈছে। মোৰ মায়ে বহু বছৰ ধৰি এইখন আচলতে এটা চুকত, গড্ৰেজৰ এটা চুকত আচলতে পেলাই থৈ দিছে। আৰু আজি মই আপোনালোকক দেখুৱাম যে এই কাপোৰখন আমি কি ধৰণে আমি পিন্ধিব পাৰোঁ। লগতে মোৰ এই কাপোৰযোৰ আছে। এই কাপোৰযোৰ আচলতে বহুবাৰ পিন্ধিলোঁ। গোটেই ছেটযোৰ আচলতে পিন্ধি আচলতে আমনি লাগিছে, আমনিদায়ক হয়। আমি এযোৰ কাপোৰ ৩-৪বাৰ পিন্ধাৰ পিছত আচলতে কাপোৰযোৰ নতুন যদিও হয়, পুৰণা নিচিনা আমি অনুভৱ কৰোঁ। সেয়েহে ভাবিছোঁ সেই কাপোৰযোৰৰ লগত আমি কি ধৰণে মেটচ কৰিব পাৰোঁ, এই কাপোৰযোৰ কি ধৰণে আমি কণ্ট্ৰাষ্টত আমি পিন্ধিব পাৰোঁ এবাৰ जुदा होके बता ओ मेहरबान क्या मिला यूं जुदा होके बता ना खबर अपनी रही ना অন্য এযোৰ কাপোৰলৈ আহিছোঁ। এইখন মোৰ সম্পূৰ্ণ ছিংগল মেখেলা হয়, আৰু এইখন ছিংগল চাদৰ। আচলতে কেতিয়াবা বিভিন্ন বগা চাদৰৰ লগত পিন্ধা হয় এখন মেখেলা। আৰু যদিহে মই আপোনাৰ বিভিন্ন ধৰণৰ অনুষ্ঠানত যদি পিন্ধিব বিচাৰোঁ, এই মেখেলাখনৰ লগত এই চাদৰখন পিন্ধিব পাৰোঁ। নতুবা ইয়াৰ লগত মুগা ৰিহাও পিন্ধিব পাৰে। এইখন মুগা ৰিহাৰ, এই মুগা ৰিহাও পিন্ধিব পাৰে ইয়াৰ লগত। লগতে মোৰ এটা ব্লাউজ আছে। এইটো মোৰ এযোৰ কাপোৰৰ লগত আছিলে। কাপোৰযোৰ সদ্যহতে মই বিভিন্ন অনুষ্ঠানত পিন্ধিছোঁ, আৰু বহুবাৰ পিন্ধাৰ কাৰণে এতিয়া কাপোৰযোৰ আচলতে ৰাখি থৈ দিয়া হৈছে, বহুবাৰ পিন্ধিলোঁ যিহেতু। কিন্তু তাৰ লগৰ এই ব্লাউজটো মই বিভিন্ন কাপোৰৰ লগত আচলতে পিন্ধি আহিছোঁ, আৰু পিন্ধি মোৰ বহুত ভাল লাগে আচলতে। সেইটো কাৰণে বিভিন্ন কাপোৰৰ লগত মই মেটচ কৰি পেলাই এই ব্লাউজটো পিন্ধোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, ভাল লাগিব। যিহেতু মই পিন্ধি ভাল পাইছোঁ, মোক বহুজনে কৈছে কাপোৰযোৰ ভাল লাগিছে, মেটচিং হয় কাপোৰযোৰ। সেইটো কাৰণে আপোনালোকে এবাৰ চাবচোন পিন্ধি কেনেকুৱা পায়। আপোনালোকৰ বিভিন্ন পাৰ্টিত বা বিভিন্ন অনুষ্ঠানত, বিভিন্ন ধৰণৰ ঠাইত যদি পিন্ধিব বিচাৰে, চিম্পল, আচলতে মই বহু সাধাৰণভাৱে মই পিন্ধোঁ, বহুত চিম্পল মই কাপোৰ পিন্ধোঁ। সেইটো কাৰণে আপোনালোকে যদি এবাৰ পিন্ধি চাবলৈ মন কৰে, তেন্তে চাব। তোৰু আদর নালাগে ভাবি ভাগর জাগে নে তোৰু আদর নালাগে ভাবি ভাগর টুপা টুপে মই তোৰু আদর নালাগে ভাবি ভাগর জাগে নে তোৰু আদর। এতিয়া আহিছোঁ আন এযোৰ কাপোৰলৈ। এইযোৰ পাটৰ কাপোৰ, মাৰ আজি বহু পুৰণি কাপোৰ হয়। এইযোৰ প্ৰায় ২০-২৫ বছৰ হৈ গ'ল। আৰু এই কাপোৰযোৰ এতিয়া
পিন্ধা হোৱা নাই আচলতে ইয়াৰ আচলতে ব্লাউজ নাই যিহেতু পুৰণি আগতে আমাৰ মাহঁতৰ যিবোৰ পুৰণি কাপোৰ আছিলে সেইবোৰত প্ৰায়বোৰতে ব্লাউজ লগত নাথাকে সেয়েহে এতিয়া যিহেতু ট্ৰেণ্ডটো বেলেগ চলি আছে লগত ব্লাউজটো নিপিন্ধিলে বেয়া লাগে অন্য এটা ব্লাউজ পিন্ধিলে হয়তো কিবা কমফৰ্টেবল নালাগে সেইকাৰণে কাপোৰযোৰ আচলতে এচুকত থৈ দিয়া হৈছিল কিন্তু মই এই কাপোৰযোৰ এবাৰ পিন্ধিছোঁ কাপোৰযোৰ আচলতে সম্পূৰ্ণ কাপোৰযোৰ পিন্ধা নাছিলোঁ গোটেই ছেটযোৰ পিন্ধা নাছিলোঁ এই চাদৰখন পিন্ধিছিলোঁ চাদৰখনৰ লগত এই মুগাৰ মেখেলাখন পিন্ধিছিলোঁ লগতে ব্লাউজটো মুগাৰ ব্লাউজটো আমাৰ আচলতে মুগাৰ মেখেলা চাদৰ এযোৰ আছিলে মোৰ মুগাৰ মেখেলা চাদৰযোৰ বহুত আচলতে ওজন হয় বহুত পিন্ধিবলৈ হেভি হয় সেইটো কাৰণে পিন্ধিবলৈ হঠাৎ ক'ৰবাত পাৰ্টি বা কিবাহত পিন্ধিবৰ কাৰণে কমফৰ্টেবল ফিল নকৰোঁ আচলতে তো সেইটো কাৰণে গোটেই সম্পূৰ্ণ কাপোৰযোৰ গধুৰ হোৱাৰ কাৰণে এই মেখেলাখনৰ ব্লাউজটোৰ লগত এই চাদৰখন মই পিন্ধিছিলোঁ আপোনালোকে এবাৰ পিন্ধি চাব পাৰে কাপোৰযোৰ কেনেকুৱা লাগে এবাৰ কণ্ট্ৰাষ্ট কৰি পেলাই চাব পাৰে